নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই। এয়া দেখিবলৈ পাইছে আপোনালোকক লৈ আহিছোঁ ছট পূজা যিটো স্থানত পতা হৈছে সেই স্থানলৈ। এইখন ছট পূজা সেই স্থানলৈ যোৱা আপোনাৰ প্ৰথম গেটখন বৰ সুন্দৰকৈ সজাইছে আৰু দেখিবলৈ পাইছে এয়া বৰ সুন্দৰ লাইটিং কৰি সজাইছে, ভাল লাগিছে। আমি এতিয়া বৰ্তমান তালৈ সোমাই যাম। আপোনালোকক ভিতৰ যি অংশত পূজা কৰা হৈছে ব্ৰহ্মপুত্ৰ বৰলুইতৰ পাৰত বালিচৰটোত, সেই অংশলৈ আপোনালোকক লৈ যাম। আপোনালোকে চাব। আমি এতিয়া যাব ওলাইছোঁ, গৈ আছোঁ। দেখিবলৈ পাইছে আমি সোমাই গৈ আছোঁ। সূৰ্য দেৱতা য'ত স্থাপন কৰা হৈছে বৰ ধুনীয়াকৈ সজোৱা হৈছে। দেখিছে বিভিন্ন ধৰণৰ বিভিন্ন কালাৰ ৰং বিৰঙৰ লাইটেৰে সজোৱা হৈছে। ইয়াত প্ৰতি বছৰে এইদৰে ধুনীয়াকৈ পূজা জেগাবোৰ ধুনীয়াকৈ সজোৱা দেখিবলৈ পোৱা যায়। ধুনীয়া লাগে চাই। বিভিন্ন ৰঙৰ লাইটেৰে সজোৱা হৈছে বৰলুইতৰ পাৰত, মানে ব্ৰহ্মপুত্ৰৰ পাৰতে। আপোনালোকে দেখিবলৈ পাইছে এটা বৃহত্ত এৰিয়া। আপোনালোকে য'লৈকে লাইট দেখা পাইছে বৃহত্ত এৰিয়া এটা। এয়া আপোনালোকক দেখাইছোঁ, নিশ্চয় চাই ভাল পাব। আপোনালোকে ইয়াৰ পিছৰ যিখিনি পূজা কৰিবলগীয়া ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগে আগে যিখিনি পূজা কৰিব সেইখিনি আমি আপোনালোকক দেখাম ইয়াৰ পিছৰ ভাগত। আপোনালোকে নিশ্চয় চাব। ধুনীয়াকৈ সজোৱা হৈছে বিভিন্ন ৰঙৰ লাইটেৰে, বৰ ধুনীয়া লাগিছে। এয়া আপোনালোকক দেখাইছোঁ সূৰ্য দেৱতা ইয়াতে স্থাপন কৰা হৈছে। সূৰ্য উদয় হোৱাৰ আগে আগে ইয়াত সকলোৱে পূজা কৰিব। ৰাতি 2 বজাৰ পৰা মানুহ ইয়ালৈ আহিবলৈ আৰম্ভ কৰিব। ইয়াৰ বৰলুইতৰ পাৰতে ইয়াত যিখিনি জেগাত আজি পূজা কৰি থৈ গৈছে সেইখিনি জেগালৈ আজি কাইলৈ ৰাতিপুৱা ধৰক 2 মান বজাৰ পৰা ৰাতি 2 মান বজাৰ পৰা মানুহ আহিবলৈ আৰম্ভ কৰিব।